बिटिसिआव बिजेपि दोलोआ जेननायनि उनावबो बिजेपि दोलोआ जमदुवार बियाबाव गोसो बायाखै। फैबाय थानाय विधानसभा बिसायख'थिखौ नोजोर होनानै बिजेपि दोलोआ दिनै जमदुवारनि खासियाबारिनि सुजित नार्जारि अडिट'रियामाव मावथिफोरनि मोनसे गोनां सावरायमेल खुंदों। बिटिसि बिसायख'थियाव जेननाय बिजाथि राहुल नार्जारिनि दैदेननायाव दोलोआ गावनि मावथिफोरखौ गोसो बांहोनो खावलायदों। बिजेपिनि लाइमोन दैदेनगिरि राहुल नार्जारिया बुङोदि बिटिसिनि भटआ 25% बांनायजों फैबाय थानाय विधानसभा बिसायख'थियाव दोलोआ मोजां फिथाइ मोनगोन होननानै मिजिंथिदों। বিজেপি প্রভাব সাংঘাতিক প্রভাব আপনাদেরকে গম পাইছে ইতিমধ্যে যে যদি আমি ভোটার যদি প্যাটার্ন চাব যাওঁ আজি তাৰিখত আমাৰ সন্মানীয় সভাপতি ষ্টেট সভাপতি দিলীপ শইকীয়াজীয়ে কৈছে যে 25-26% আমাক ভোট দিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ কিন্তু প্ৰমাণ কৰি দিলে যে আজি তাৰিখত বিটিআৰ অঞ্চলত বিজেপিক আঁকোৱালি লোৱাৰ কাৰণে ৰাইজে সদায় আগ্ৰহী হৈ আছে। কিয় নোৱাৰিব? আজি কাৰ্যকৰ্তা ধৰি ৰখাৰ কাৰণে একো বস্তু নালাগে, আমাক লাগিব সম্পৰ্ক, মৰম আৰু স্নেহ। যি মৰম আৰু স্নেহ যদি আমি পাই থাকোঁ দি থাকোঁ কাৰ্যকৰ্তা আমাৰ লগত সদায় থাকিব আৰু কাৰ্যকৰ্তাৰ মন কেতিয়াও নাভাঙে, বৰঞ্চ ইহঁতৰ মনোবল আকৌ বৃদ্ধি হ'ব। চাওক তাৰ কিছুমান আমাৰ আগুৱা থাকি গ'ল, যিহেতুকে বাৰে বাৰে কৈছে মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰীজীয়ে যে আমাৰ সকলোৰে আদৰৰ জুবিনদাৰ যিটো মৃত্যুৱে আমাৰ কাৰণে অলপ দুখজনক এক বাৰ্তা আহিছে। তাৰ কাৰণে সন্মান কৰি যিখিনি আশা আমি কৰিছিলোঁ বিটিচি অঞ্চলত এটা চিটৰ, সেই চিটটো নাপালোঁ। তথাপিও আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ কোনোৱে মন ভাঙি যোৱা নাই, বৰঞ্চ মনোবল বৃদ্ধি পাইছে। অনাগত সময়ত আগন্তুক যিটো MLA ইলেকশ্যনত আমি তাৰ এটা প্ৰমাণটো দিম। আজিৰ সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে ইমান দুখৰ মাজতো নিউজ সংগ্ৰহ কৰিব আহিলে, জমদুৱাৰ সমষ্টিত আপোনালোকে আহি আৰু মোৰ মনটো উৎফুল্লিত কৰালে। কাৰণ আজি আছিল আমাৰ কাৰ্যকৰ্তাসকলৰ এক বৈঠক, অৰ্থাৎ বিজয়া প্ৰীতি ভোজ, বিজয় দশমীৰ প্ৰীতি ভোজ কৰিবৰ কাৰণে আমি আহিলোঁ। যিহেতুকে আমাৰ কাৰ্যকৰ্তাসকলে কিছুমানে মন বেয়া হৈ আছিলে যে আমি জমদুৱাৰ সমষ্টিটো হাৰিলোঁ, কি হ'ব। এই মনোবল বৃদ্ধি কৰাৰ কাৰণে আমি আজি এই দুৰ্গা পূজাৰ লগতে এই আজি যিটো বিজয়া যিটো প্ৰীতি ভোজতো আমি অংশগ্ৰহণ কৰিলোঁ। আৰু আমাৰ কাৰ্যকৰ্তাসকলে উৎফুল্লিত হৈছে যে আমাৰ মাজত আজিলৈকে ভাতৃত্ববোধ এতিয়াও চলি আছে আৰু অনাগত সময়তো বিজেপি পাৰ্টি বা বিজেপি দল জমদুৱাৰ সমষ্টিত কেতিয়াও দুৰ্বল হৈ নাথাকে, তাকে প্ৰমাণ কৰি দিলে।